গাইজ, নিষ্ঠা আৰ্ণাৰ আন এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম। এতিয়া আমি কলৈ গৈ আছো আৰ্ণা? কৈ দিয়া। ক'ত যাব? দিতা ঘৰত কৈ দিয়া। আৰ্ণা এইফালে এইফালে চোৱা, এইফালে চাই দিয়া। হাই কৈ দিয়া চবকে। বাই বাই দি দিয়া, নহ'লে বাই কৈ দিয়া। এইফালে এইফালে হাই কৈ দিয়া। হাই কোৱা, হাই গাইজ। ক'ত যাবা তুমি? কোৱা। দিতা ঘৰত। হাই দিয়া। হেই গাইজ, গুড মৰ্ণিং। আচলতে গুড নুনেই হ'ল। আজি মই আজি ঘৰত আছিলোঁ ইমান দিনে। আজি ঘৰৰ পৰা মোৰ নিজৰ ঘৰলৈ গৈ আছোঁ, মানে মোৰ হাজবেণ্ড আৰু আমি গৈ আছোঁ চব একেলগে। এই 2 মাহ আমি মৰিগাঁৱতে থাকিলোঁ। এতিয়া আমি নিজৰ ঘৰলৈ গৈ আছোঁ। তাকে আৰ্ণা হাই কোৱা, হাই কোৱা। ইয়াত আজি কিবা ধৰ্ণা দি আছে, চ' আমি ৰখি যাবলগীয়া হ'ল। আমি মানে আজি জাগিৰোড হৈ যোৱা নাই, নাৰেংগী হৈ গৈছোঁ। এইফালে আহি ভাল লাগে, জাম কম থাকে। এতিয়া আমি জামত ফচি আছোঁ আৰু সেয়া চাওঁ কিমান জাম আছে আগলৈকে, স্কাই ব্লু কালাৰ গাড়ীখনলৈকে, আৰু তাৰ আগলৈকেও আছে। আমি নাজানো এতিয়া কিমান সময় ফচিব লাগে, ভগৱান জানে। আৰু আৰ্ণা ফাইনেলি শুই গ'ল। তাই খেলি খেলি গাড়ীও লেতেৰা কৰি দিছে, চাওক। কৰিয়া শুই গ'ল। আকৌ লগ পাই আছোঁ আপোনালোকক। ফাইনেলি আমি ওলাব পাৰিলোঁ। কি হৈ আছিলে আগতহে গম পাম। হেই গাইজ, আমি এতিয়া চন্দ্ৰপুৰ পালোহি। এইখিনি জেগা মোৰ খুবেই প্ৰিয় হয়, এই ৰাস্তাটোৰ। আপোনালোক দেখাম, চাই থাকিব দেই। আজি ৱেডাৰটো বহুত ধুনীয়া হয়, চাওক আকাশখনলৈ। এইখিনি জেগা, এই ৰাস্তাটোৰ বহুত ধুনীয়া জেগা হয়। আপোনালোকে চাগে আহে এইফালে। আৰ্ণা এতিয়াও শুয়ে আছে। তাইতো শোৱা সময় নহয়, আজি গাড়ীত অহাৰ কাৰণে তাই টোপনি গুচি গ'লগৈ। কিন্তু এইটো তাই শোৱা টাইম নহয়। চাওক ৰাস্তাটো। ৱেডাৰৰ কাৰণে ব্ৰহ্মপুত্ৰখন কেনেকুৱা হৈ গৈছে, একদম ধোঁৱা ধোঁৱা। আজি ৱেডাৰটো সঁচাই ধুনীয়া। ৱাও, চাওক যেন এনেকুৱা লাগিছে আকাশ আৰু মাটি একেলগ হৈ আছে। চ' চাই থাকিব। চাওক আজি জাৰ্ণিটো সঁচাই বহুত ধুনীয়া। এতিয়া বৰষুণ দিছে, চাওক। চবেইতো বৰষুণ বহুত ভাল পায় ন? এই গৰমততো বৰষুণ এজাক দিলে চবেই বহুত ভাল পায়। চ' ময়ো ভাল পাওঁ। ইমান ধুনীয়া বৰষুণ। আমাৰ আৰ্ণা এতিয়াও শুই আছে। আপোনালোকে চাই থাকিব মোৰ ব্লগটো। আকৌ লগ পাই আছোঁ অলপ দেৰিকে। ফাইনেলি আমি আমাৰ ঘৰ পালোহি। আৰ্ণাও উঠিছে এতিয়া। আমি ঘৰ পালোহি। এইফালে টোপনিৰ পৰা উঠিলে আৰ্ণা। আমি ফাইনেলি ঘৰ পাই গ'লোঁ গাইজ।
মোৰ ঘৰ চাগে একদম অৱস্থা নাই। চ' আপোনালোক অলপ পিছত আকৌ লগ পাই আছোঁ। ঘৰ চৰ চাফা কৰোঁগৈ মই। আৰ্ণা এতিয়া দেউতাকৰ লগত থাকিব ইয়াত ন যাকো এইফালে যাওঁ। অ'কে যোৱা। অলপ পিছত আকৌ লগ পাই আছোঁ দেই। আৰ্ণা বাই কৈ দিয়া এইফালে। বাবা কোৱা। তাই টোপনিৰ পৰা উঠিছে। চ' নাচাই চাগে এতিয়া। সেইজনী হাই লগ পাই আছোঁ। হেই গাইজ, আমি ফাইনেলি ঘৰ পালোহি। ঘৰৰ অৱস্থা একদম বেয়া হৈ আছিলে। চব এতিয়া উঠাই মেলি মই এইবিলাক ধুবলৈ দিছোঁ। আৰ্ণা চাওক, 2 মাহৰ মূৰত আজি ঘৰলৈ আহিছে। চ' মুড অফ। হাই কোৱা। কিউ এইটো কাৰ ঘৰ? ৰীতাৰ ঘৰ হয়? তাই চাই আছে, চব নতুন নতুন বুলি ভাবিছে। অলপ পিছত আকৌ লগ পাই আছোঁ। তাই এতিয়া মোক খানা বনাব লাগে। কোনটো লাগে? এইটো লাগে। এইটো কি হয়? চব তাইৰ কাৰণে এতিয়া নতুন হৈ গৈছে, কাৰণ 2 মাহৰ মূৰত ঘৰত আহিছে। চ' তাই চব এতিয়া নতুন নতুন হৈ গৈছে। মই এইবিলাক চব আঁতৰাই চব ধুবলৈ দিলোঁ এতিয়া। অলপ পিছত আপোনালোকক আকৌ লগ পাই আছোঁ। আৰ্ণাৰ খানা বনাব হৈছে, ঠিক আছে? অঁ হেই গাইজ, আৰ্ণা এতিয়া খেলি আছে তাই নিউ নিউ পুতলা লৈ। এইটো কি হয়? সেইটো কি? এইটো কি? এইটো কি? এইটো কি হয়? সেইটো কি? আৰু এইটো 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 কি হয়? কি হয়? আৰ্ণা খেলি আছে। মই তাইলৈ এতিয়া অলপ অ'টছ বনালোঁ। আজি মানে তাইৰ লাঞ্চটো নহ'ল, ইভিনিঙো নহ'ল, একোৱেই নহ'ল খোৱা। জাষ্ট ইভিনিং টাইমত লাঞ্চটো খোৱা নহ'লেই, ইভিনিঙৰ খানাও মানে দেৰি আছে। এতিয়া মানে মাজতে আৰু খুৱাই দিবলগীয়া হ'ল আজি, কাৰণ আমি আহি পাওঁতে দেৰি হ'ল। মোৰ ঘৰ চাফা কৰিলোঁ, সেইকাৰণে তাইৰ কাৰণে আজি অ'টছ বনাইছোঁ উইথ বানানা। তাইৰ বানানা ফেভৰেট হয়, আপোনালোকেতো জানেই। চাই থাকিব মোৰ ব্লগটো। গাইজ, এতিয়া আৰ্ণাক দেউতাকে খুৱাই আছে। ককা আইতা কোনো নাই ন এতিয়া দেউতাকে খুৱাব লাগিব। গুড গাৰ্ল। আৰ্ণা কি খাইছা? খোৱা। বাবা খাই দিয়া। গুড গাৰ্ল। খাই দিয়া, খাই দিয়া, খাই দিয়া, খাই দিয়া। আৰ্ণাৰ ফেভৰেট অ'টছ উইথ বানানা। কি খাইছা? গাইজ, আৰ্ণাৰ এইখন আগৰ গাড়ী হয়। তাই ভাবিছে এইখন তাইৰ নতুন হয়। দেউতাকে ধুই মেলি চাফা কৰিছে, তাই মোচাত লাগিছে। আৰ্ণা কাৰ হয়? বাইকখন কাৰ হয়? এইখন কাৰ বাইক আৰ্ণা? কাৰ বাইক কোৱা? তাই এতিয়া চলাব জানো। আগতেতো যেতিয়া ইয়াৰ পৰা গৈছিলে, আজি 2 মাহৰ আগতে, তেতিয়া তাই একদম নোৱাৰিছিলে চলাবলৈ। এতিয়া কি কৰে জানো, চাওঁ। লগ পাই আছোঁ। বাই বাই। নাচি দিয়া। গাইজ, এতিয়া ৰাতি 10:30 বাজিলে। আমাৰ আৰ্ণা শুব। আৰ্ণা চবকে গুড নাইট কোৱা। কোনটো টাইট? অ' এইটো লাইট হয়। আৰ্ণা চবকে গুড নাইট কোৱা। গুড নাইট নোকোৱা? অ' গুড নাইট ক'ব লাগে, গুড নাইট ক'ব লাগে। বাই বাই কোৱা। বাই বাই কোৱা, 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 চবকে বাই বাই কোৱা। কোৱা বাই বাই কোৱা। আৰ্ণা বাই বাই কোৱা, বাই বাই কৈ দিয়া। বাই বাই কৈ দিয়া। বাই বাই কোৱা। বাই বাই। গাইজ, এতিয়া আৰ্ণা শুব। তাই মাম খালে, এতিয়া শুব। শোৱাৰ পিছত মই আপোনালোকক দেখাই আছোঁ। চাই থাকিব মোৰ ব্লগটো। ফাইনেলি আৰ্ণা শুলে। চ' আজিৰ ব্লগটো মই ইমানতে সামৰিছোঁ। যিসকলে মোৰ ব্লগটো নতুনকৈ চাইছে, সেইসকলে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ নিষ্ঠা আৰ্ণাক সদায় মৰম কৰিব। চ' সকলোলৈকে ধন্যবাদ মোৰ ব্লগটো চোৱাৰ কাৰণে। গুড নাইট, শুভৰাত্ৰি, বাই বাই।